নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ এটি ভাল খবৰ। অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আৰু এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কি এই বিষয়ে আপোনাক এইটো ভিডিঅ'ৰ জৰিয়তে সকলো সবিশেষ জনাম। গতিকে আপুনি এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত 1 নম্বৰ হৈছে চৰকাৰী অনুষ্ঠান বা সভা সমিতি। ইয়াতো অসম জাতীয় সংগীতেৰে চৰকাৰী অনুষ্ঠান বা সভা সমিতিৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সভা সমাপ্ত কৰাৰ সিদ্ধান্ত কোৱা হৈছে। তাৰপিছত চৰকাৰী অনুষ্ঠানত হাতে বোৱা থলুৱা গামোচাৰ ব্যৱহাৰ কৰিব লাগিব। আত্মসহায়ক গোটসমূহক উৎপাদনমুখী কৰি তোলালৈকে পৰম্পৰাগত পিঠা পনাৰে আপ্যায়ন। ইয়াৰ পিছত কৰ্মচাৰী দিৱসৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ কোৱা হৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 5 আগষ্টৰ মৃত্যুৰ দিনটো কৰ্মচাৰী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত। শিক্ষক আৰু গেজেটেড কৰ্মচাৰীসকলৰ বাহিৰে কৰ্মচাৰী পৰিষদৰ অধীনৰ কৰ্মচাৰীসকলৰ ভিতৰত জিলা ভিত্তিত 5 গৰাকী আৰু ৰাজ্যিক ভিত্তিত 10 গৰাকী শ্ৰেষ্ঠ কৰ্মচাৰীক পুৰস্কৃত কৰা হ'ব আৰু পুৰস্কৃত কৰ্মচাৰীৰ চাকৰিৰ ম্যাদ 1 বছৰলৈ বৃদ্ধি কৰা হ'ব। ইয়াৰ পিছতো হৈছে দেশভক্তি দিৱস। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুৰ তিথি 28 জুলাইৰ দিনটো ৰাজ্যত দেশভক্তি হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰীসভাৰ নেক্সটটো হৈছে শিক্ষক যোগ্যতা পৰীক্ষা অৰ্থাৎ টেট প্ৰমাণপত্ৰৰ ম্যাদ জীৱনজোৰা কৰা হ'ব। অৰ্থাৎ টেটৰ কোনো ধৰণৰ এতিয়ালৈকে ম্যাদ নাথাকিব, গোটেই জীৱনলৈকে টেটৰ থাকিব। তাৰপিছত প্ৰাৰ্থীসকলে নিজৰ মূল্যাংকন উন্নীতকৰণৰ বাবে পৰীক্ষাত পুনৰ অৱতীৰ্ণ হ'ব পাৰিব আৰু চাকৰিৰ বাবে আবেদন জনোৱাৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বসীমা প্ৰযোজ্য হৈ থাকিব। ইয়াৰ পিছত আহিছে বিদ্যুৎ বিল। সকলো চৰকাৰী কৰ্মচাৰীয়ে জুলাইলৈকে তেওঁলোকৰ অনাদায় বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব আৰু বিল আদায়ৰ NOC সংশ্লিষ্ট কাৰ্যালয়ত জমা দিব লাগিব। ইয়াৰ পিছত জুলাইৰ পাছত নিয়মীয়াকৈ বিল পৰিশোধৰ বাবে কোনো NOCৰ প্ৰয়োজন নহ'ব। ইয়াৰ পিছত আহিছে অভিভাৱক মন্ত্ৰী। অভিভাৱক মন্ত্ৰী আৰু সচিবসকলৰ দ্বাৰা কণ্টেইনমেণ্ট জোনৰ অধীনত থকা 7খন জিলাত 3দিনীয়া ভ্ৰমণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। তো এইকেইটা আছিল অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। আৰু এনেকুৱা ধৰণৰ নিত খবৰ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টাটো অল কৰি ৰাখি ল'ব। যেতিয়া এনেকুৱা ধৰণৰ খবৰ আহিব, মই ভিডিঅ' আপলোড কৰিম, তেতিয়া আপোনাৰ মোবাইলত নটিফিকেশ্যন যাব। আৰু এই ছাবস্ক্ৰাইব কৰাৰ কাৰণটো একমাত্ৰ হৈছে যেতিয়া ভিডিঅ' মই আপলোড কৰোঁ তেতিয়া আপোনাৰ মোবাইলত নটিফিকেশ্যনৰ জৰিয়তে যাব, আৰু যদি ছাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে নটিফিকেশ্যনটো নাযাব। তো এইখিনি আছিল।